খাইছিলা যে তুমি নোখোৱা মই নাখাওঁ আগতে কৌশিক আৰু মই তামাম ফুচকা খাইছিলো তুমি আকৌ একোৱে নোখোৱা মইতো তোমাৰ কৌশিক নহয় কিন্তু তুমি কৌশিকতকৈ বহুত বেছি ভাল অন্ততঃ তুমি ঠগ প্ৰবঞ্চনা কৰি মিছা আশা নিদিয়া তুমি কেনেকৈ জানিলা জনা হ'লে মোৰ নিচিনা এজনী অচিনাকি ছোৱালী বুজা নল'লা তুমি আৰু এতিয়া মোৰ কাৰণে অচিনাকি হৈ থকা নাই তুমিও এতিয়া মোৰ কাৰণে বহুত বেছি চিনাকি হৈ পৰিছে আনকি কৌশিকতকৈও বেছি মমতাজ তুমি সঁচাকৈ কৈছোঁ জানো আজিকালি দেখোন কৌশিকৰ কথা কিবা ভাবিবলৈ মনেই নাযায় লাহে লাহে তাৰ কথা মনলৈ নহা হৈছে সেনেকুৱা লাগে কৌশিক যেন মোৰ কাৰণে এটা অভিশপ্ত অতীত আছিল সেই অতীতটোৰ পাছে পাছে কিয় এনেকৈ দৌৰি ফুৰিছোঁ মই য'ত মোৰ কাৰণে এটা ধুনীয়া বৰ্তমান ৰৈ আছে মোক যদি কৌশিকৰ প্ৰয়োজনে নাই তেন্তে তাক এনেকৈ কিয় বিচাৰি ফুৰিছোঁ মই কি দৰকাৰ যদি মই মোৰ মনৰ মানুহজনক আন কাৰোবাৰ মাজত বিচাৰি তেন্তে পাগলামি মোক কৰি থকা প্ৰয়োজনে বাক কিয় এনেকৈ ভাবি ল'ব নোৱাৰো যে এটা দুৰ্ভাগ্যৰ লগত যুঁজি মই এটা সৌভাগ্য স্বাগতম জনাইছোঁ তুমি এনেকুৱা নকৰিবা কমচে কম কৌশিকক বিচাৰি ফুৰা কামটো এৰি নিদিবা কিয় অনুৰাগ কিয় তেনেকৈ কৈছা নহয় মানে তুমি যদি কৌশিকক বিচাৰিবলৈ এৰি দিয়া তাৰ নামত পাগলামি কৰিবলৈ এৰি দিয়া তেতিয়াতো তুমি ইয়াত থকাৰ কোনো প্ৰয়োজন নাথাকিব তুমি ইয়াত নাথাকিবা ইয়াৰ পৰা গুচি যাবা ভালে হ'ব তোমালোকৰ এটা ঝামেলা কমিব কিন্তু মনটোৱে যে বৰ কষ্ট পাব কিবা অকলশৰীয়া লাগিব এই চা তই এতিয়া ইয়াতে আছ হা মই একো তহঁতক গোটেই দুনিয়াখন বিচাৰি ফুৰিছোঁ কিয় আমি কি কৰিলোঁ আৰু একো কৰা নাই অৰা জন্ম হৈছে বুজিছা জন্ম হৈছে মোৰ বন্ধু এজন এই তোৰ বন্ধু হৈ জন্ম হৈছে নেকি কি ফাল্টু কথা কওঁ তই মানে মোৰ বন্ধু এজনৰ আজি বাৰ্থডে পাৰ্টি দিছে মোক মাতিছে মই ভাবিলোঁ তহঁত দুটাকো লৈ যাওঁ তোমাৰ বন্ধুৰ বাৰ্থডে পাৰ্টি আমি কি কৰিম আৰু কি কৰিম হা একো নকৰোঁ খাম আৰু গুচি আহিম তইতো জানো মই এইবিলাকত নাযাওঁ তই মমতাজক লৈ যা আৰু তই মানে বৰিং মানুহ একেবাৰে বৰিঙে হৈ থাকিবি আৰে মই গাড়ীখন গৈ লৈছোঁ তুমি আহা এই ভাত তুমি যদি নোযোৱা ময়ো নাযাওঁ তুমি নগ'লে বেদান্ত বেয়া পাব আৰু মই অকলে যাবলৈ পালে মই বেয়া পাম আৰে বেদান্ত থাকিব নহয় তোমাৰ লগত কিন্তু তুমিতো নাথাকা অনুৰাগ সি মোক মাতিছে কিন্তু মোক মতা নাই মই মাতিছোঁ তোমাক আহা না ৰ বেদান্ত আহি আছোঁ ছোৱালী এই ঠিকনা নোহোৱা ছোৱালী ৰাস্তাতে পাই বুটলি লৈ আহিছে দুইটাই বুজিছোঁ অতি সোনকালে কিবা এটা কৰিব লাগিব কি কৰিব বছ বিয়া মোৰ ল'ৰাৰ সঁচাই কৈছোঁ মা এওঁ আজিকালি বহু টকা ইনকাম কৰে সদায় নতুন নতুন গাড়ীত উঠি আহে আৰু মোকো ফুৰাবলৈ লৈ যায় কালি ৰাতি আনকি মাংসও কিনি আনিছে জানা মই জ্বলা দি বনাইছোঁ তামাম খোৱা হৈছিলে খাবলৈ কিন্তু হঠাৎ আনো সেই অপদাৰ্থটোৰে টকা আহিল ক'ৰ পৰা কিবা কাম কৰে বোলে কি কাম কৰে নাজানো নহয় গিৰেৰে কি কৰে নকৰে সেইবোৰৰ হিচাপ ৰাখিব লাগে গিৰেৰে চাং ভংবোৰ চাই ফুটনি মৰাতকৈ জানি ল'ব লাগে সেই চাং ভংবোৰ সম্ভৱ হৈছে কেনেকৈ Video.
মই ৰান্ধো দিয়ক মই ৰন্ধা কেনেকুৱা হ'ল খাই চাওক বেলেগ সোৱাদ পাব মই খাম দেই মই খাম অঁ গো আমাৰ একো ফোন কৰি মাতি ৰ'ব নহ'লে যাৰে তাৰে ঘৰত শুনি ফুৰে নহয় ৰ'ব দেই অঁ খুৰি দিয়ক আপুনি আহক কোনটো টেমাত কি আছে দেখাই দিব লাগিব আহক ৰ'বা তুমি পাকঘৰত সোমাব নোৱাৰা কিয় খুৰি দিয়ক কাৰণ তোমাৰ ধৰ্ম বেলেগ জাতি ধৰ্মক লৈ মোৰ মনত কোনো ভেদভাৱ নাই থকা হ'লে তুমি ইয়াত এনেকৈ থাকিব নোৱাৰিলা হয় হ'লেও সমাজ এখন আছে পৰম্পৰা আছে সেইবোৰ নমনাকৈ থাকিব নোৱাৰোঁ আপুনি এইবোৰ কি কৈছে খুৰি দিয়ক মই ধৰিব পৰা নাই মানে ধৰ্ম জানো আজিকালি ল'ৰা ছোৱালীয়ে জাতি ধৰ্ম এইবোৰৰ কথা বৰ বিশেষ নামানে আমাৰ মইনাও নামানে তথাপিও আমি নামৰ শেষতটো এটা উপাধি লিখোঁৱেই তুমিও চাগে কিবা বেগম চেগম লিখা তাৰমানে ধৰ্ম এটা তুমিও মানি চলা তোমাৰ দেউতাই নামাজ পঢ়েনে নপঢ়ে বেগম নমাজ আপুনি এই শব্দবোৰ কিবা অচিনাকি লাগিছে খুৰি দিয়ক মানে মমতাজ এই মমতাজ অনুৰাগ মমতাজ এয়া লোৱা আৰে চোৱা না তুমি কৈছিলা নহয় তোমাৰ পিন্ধিবলৈ কাপোৰ নোহোৱা হৈছে বুলি কেনেকুৱা লাগিছে কোৱাচোন বাহ অনুৰাগ কি ধুনীয়া লাগিছে ৰংটো তোমাৰ চইচ কিন্তু মানিছে একদম একে কাৰ নিচিনা কাৰ নিচিনা চইচ কৌশিকৰ নিচিনা নহয় মোৰ নিচিনা তোমাৰ আৰু মোৰ চইচ একদম একে মই কাপোৰ মা তাইক এই কাপোৰযোৰ পিন্ধিলে ভাল লাগিব ন মা নহয় মানে তাইৰ পিন্ধিবলৈ কাপোৰ নোহোৱা হৈছে বুলি কৈছিলে যে তাই পিন্ধিবলৈ কাপোৰ নোহোৱা হৈছে তই তাইলৈ কাপোৰ আনি দিছ তাত মোৰ ক'বলগীয়া একো নাই কিন্তু তাই আৰু বহুত কিবা কিবি নাই মইনা যেনে তাই আমাৰ ধৰ্মটো নাই তাই ঘৰখনৰ লগত চিনাকি নাই সেইবোৰ যাতে পাহৰি নাযাওঁ অৱশ্যে মোৰ তোৰ ওপৰত বিশ্বাস আছে মাজনীৰ দৰে তই ভুল নকৰ ছোৱালীজনী আছেনে ঘৰত মাতি দিয়কচোন তাইক কিয় কি হ'ল নাই নাই একো নাই কথা অলপ আছে ৰ'বা তোমাৰ দেউতাই কিবা কৈছিল নেকি দেউতাই কি মানে মোৰ কথা দেউতাই দেখোন আপোনাক চিনি নাপায় তেওঁ আপোনাৰ কথা কি ক'ব ঠিকেই তেওঁ মোক চিনি নাপালে মই কিন্তু ভালকৈ চিনি আহিছোঁ এই খুৰীদেৱে হঠাতে দেউতাক চিনি পোৱাৰ কথা কিয় ক'লে মই নাজানো কিন্তু মোৰ দেউতাক চিনি পোৱাটো ইমান সহজ নহয় মোৰেই চিনি পাবলৈ বহুত বছৰ লাগিব আৰে মায়েতো শিপুৰিলে যোৱালৈকে দেউতাক চিনি নাপালে মৃত্যু শয্যাত শুই শুই মায়ে মোৰ মূৰত হাত বুলাই কি কৈছিল জানো যে তই দেউতাৰক কেতিয়াও কষ্ট নিদিবি তই বৰ চিধা মানুহ চিধা মানুহ আৰু যিজন মানুহে নিজৰ পুতেকক গুণ্ডা সজাবলৈ লজ্জাবোধ নকৰে তেওঁ চিধা মানুহ হ'ব কেনেকৈ কিন্তু নাই ল'ৰা নাই এতিয়া মোৰ একো টেনশ্যন নাই একো চিন্তাই নাই দেউতাৰ কলা টকা কলা সাম্ৰাজ্য দেউতাৰ ঘৰ এইবোৰ মোৰ একোৱে চিন্তা নাই এতিয়া অকণমান সুখ আনন্দ আহি মোৰ লাইফত এণ্ট্ৰি মাৰিব খুজিছে মই দুৱাৰ খুলি দিছোঁ এতিয়াৰ পৰা খং ৰাগ চব মাত চব মাত কি সুখ আনন্দ মোকো ক কৈ আছোঁ আৰু জলদি ক সিদিনা পাৰ্টিত যাওঁতে মমতাজৰ কাপোৰযোৰলৈ বহুতে ঠাট্টা কৰে আপুনি মোৰ কিন্তু অকণো সহ্য নহ'ল দেই সেইকাৰণে তাইৰ কাৰণে এযোৰ নতুন কাপোৰ লৈ আহিছোঁ নতুন চাব কেনে লাগিব তাইক কেনেকুৱা লাগিছে মোক কোনে দিলে এইযোৰ অনুৰাগে কোৱা না কেনেকুৱা লাগিছে তোমাক এইযোৰ পিন্ধিলে বেছি ভাল লাগিব বেদান্তই আনিছে বহুত দামী কাপোৰ পিন্ধিলেও তোমাক বহুত ধুনীয়া লাগিব আৰু এইযোৰ অনুৰাগ এইযোৰ কম দামী সস্তীয়া কাপোৰ পিন্ধিলে পিন্ধিবা নহ'লে ফালি পেলাবা আৰু কি ফাল্টু কথা কৈ আছ তই আৰু কিয় ফালি পেলাব এদিন মোৰযোৰ পিন্ধিব এদিন তোৰযোৰ পিন্ধিব বেদান্ত তুমি অনা কাপোৰযোৰ বৰ ধুনীয়া কিন্তু
মইহে ল'ব নোৱাৰিম মানে এনেকুৱা ধৰণৰ কাপোৰ মই আগতে পিন্ধিব পৰা নাই। হয় নেকি হ'ব দিয়া সাঁচি থৈ দিবা পাছত কাৰোবাক দিব পাৰিবা কাৰোবাক মানে যাক তুমি আপোন কৰি ল'বা আপোন কৈতো লৈছোঁ ইতিমধ্যে কাৰোবাক হা? ক'বলৈ অলপ সাহস লাগিব কিন্তু এদিন নহয় এদিন সেই সাহসখিনি তই বুকুখনত আহিব সিদিনা কৈ পেলাম চব কৈ পেলাম একেবাৰে আহোঁ অ' বেদান্ত বহুত দিনৰ পৰা তোমাক কথা এটা কম বুলি ভাবি আছিলোঁ ক'বলৈ সুবিধাই পোৱা নাই কি ক'বা ইয়াকে কম যে তুমি আগতকৈ বহুত বেছি ভাল হৈছা